এ মিছা কলে হব ঠেং চুটি, সঁচা কলে দিব ৰজাই ফাঁচি। মিছা কলে হব ঠেং চুটি, সঁচা কলে দিব ৰজাই ফাঁচি। এ মিছা কলে হব ঠেং চুটি, সঁচা কলে দিব ৰজাই ফাঁচি। এ মিছা কলে হব ঠেং চুটি, সঁচা কলে দিব ৰজাই ফাঁচি। কি কৰিবি এতিয়া, কি কৰিবি, কি কৰিবি এতিয়া, কি কৰিবি, কি কৰিবি এতিয়া, কি কৰিবি, কি কৰিবি এতিয়া, কি কৰিবি। আমাৰ সাধু কথাবিলাকত ককা আইতাহঁতে কৈছিলে যে মিছা কথা কব নালাগে, মিছা কথা কলে কি হয়, ঠেং চুটি হয়। যদিওবা এইটো এটা অন্ধবিশ্বাস, তথাপিও তাৰ মাজত বহুত ডাঙৰ অৰ্থ এটাও লুকাই আছে। আনপিনে আকৌ সঁচা কথা কলে ৰজাই ফাঁচি দিয়ে, হয়নে? বেছি কথা কব নোৱাৰা, বেছি সত্য কথা কলে বিপদ। গতিকে এনেকুৱা এটা পৰিস্থিতি আমি কৰিম কি? হা, মিছা কলে হব ঠেং চুটি, সঁচা কলে দিব ৰজাই ফাঁচি। মিছা কলে হব ঠেং চুটি, সঁচা কলে দিব ৰজাই ফাঁচি। কি কৰিবি এতিয়া, কি কৰিবি, কি কৰিবি এতিয়া, কি কৰিবি, কি কৰিবি এতিয়া, কি কৰিবি, কি কৰিবি এতিয়া, কি কৰিবি। ইতিহাসত আছিলে এজন বদন, ইতিহাসত আছিলে এজন বদন, মানক মাতি আনিছিল পতন। মানক মাতি আনিছিল পতন। ইতিহাসত আছিলে এজন বদন, ইতিহাসত আছিলে এজন বদন, মানক মাতি আনিছিল পতন। মানক মাতি আনিছিল পতন। এতিয়া দেখো ভয়লেখ বদন, এতিয়া দেখো ভয়লেখ বদন, বদনৰে বজাৰ নদন বদন। কি কৰিবি এতিয়া, কি কৰিবি, কি কৰিবি এতিয়া, কি কৰিবি, কি কৰিবি এতিয়া, কি কৰিবি, কি কৰিবি এতিয়া, কি কৰিবি। এতিয়া আমি যদি চাওঁ গোটেই অসমৰ পৰিস্থিতিটোত কি দেখা পাওঁ যে গোটেই অসম জ্বলি আছে এতিয়া হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া প্ৰশ্নত। সকলোৱে তাক লৈ উত্তাল প্ৰতিবাদ কৰি আছে, বিভিন্ন তাক লৈ সপক্ষে বিপক্ষে আলোচনা হৈছে। গতিকে নতুনকৈ চাগে আৰু ইয়াত ক'বলগীয়া একো নাই। আমি নিজে এই সংবিধান বিৰোধী এখন আইনৰ আমি প্ৰতিবাদ কৰোঁ, আমি তাক বিৰোধিতা কৰোঁ, কিন্তু সমান্তৰালভাৱে আমাৰ মনত এটা প্ৰশ্ন আহে, আৰু সেই প্ৰশ্নটো হ'ল যে আমি নিজেনো কিমান স্বদেশী, বিদেশী আমি খেদিব লাগে তাত আমি একমত, তাত আমি কেতিয়াও আমাৰ কোনো দ্বিধাগ্ৰস্ততা নাই। কিন্তু আমি নিজে কিমান স্বদেশী? আজিৰ তাৰিখত আমি অসমীয়া ল'ৰা ছোৱালীৰ লগত কথা পাতিবৰ সময়তো সুধিব লগা হয় যে তুমি অসমীয়া বুজি পোৱা নে, অসমীয়াত ক'লে বুজি পাবানে? গতিকে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি য'ত আমি নিজৰে অস্তিত্ব নিজৰ ঠাইতে আমি নিজেইনো কিমান ধৰি ৰাখিব পাৰিছো। আমি ভাবো যে এই জটিল সন্দিক্ষণত অসমৰ বিদেশী খেদাৰ ক্ষেত্ৰত যিদৰে আমি আন্দোলন কৰিব লাগে, সমান্তৰালভাৱে আমি নিজে স্বদেশী হোৱাৰো আন্দোলন গঢ়ি তুলিব লাগে। বিদেশী খেদাৰ আগতে আমি নিজে স্বদেশী হৈ লোৱাটো বেছি প্ৰয়োজনীয় বুলি আমি অনুভৱ কৰোঁ। নহ'লে বিদেশী নাহিলেও আমি নিজেই নিজৰ স্বদেশতে নিজেই বিদেশী হ'বলৈ বাধ্য হৈ যাম বা নিজে নিজেই হৈ যাম। গতিকে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিত আমি ভাবো যে তাতকৈ আৰু ডাঙৰ কৌতুক একো হ'ব নোৱাৰে, হয়নে? তেতিয়া আমি কি ক'ম আৰু, এনেহেন কথা চোন শুনবা ওলাল, এনেহেন কথা চোন শুনবা ওলাল, এনেহেন কথা চোন কবা ওলাল, এনেহেন কথা চোন কবা ওলাল।